সমগ্ৰ পৃথিৱীৰ 200 মিলিয়নৰো অধিক ফুটবল খেলুৱৈৰ ভিতৰত প্ৰথম স্থানত থকা খেলুৱৈজনে হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো। ৰনাল্ডোই কেৱল ফুটবল খেলিয়েই বছৰি 700 কোটি টকাৰো অধিক টকা উপাৰ্জন কৰে। আজি বছৰি 700 কোটি টকা ইনকাম কৰা ল'ৰাজনেও এই স্থান পাবৰ বাবে জীৱনটোত বহুতো সমস্যাৰ সন্মুখীন হৈছে, কিন্তু তেওঁ কেতিয়াও গিভ আপ নকৰাৰ বাবে বা হাৰ নামনাৰ বাবে আজি এই স্থান পাবলৈ সক্ষম হৈছে। নমস্কাৰ, আমাৰ চেনেল জ্ঞান যোগাৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি এই ভিডিঅ'ৰ জৰিয়তে পৃথিৱীৰ ভিতৰতে বিখ্যাত ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ সংগ্ৰামী জীৱনৰ বিষয়ে কিছু কথা তোমালোকৰ সৈতে শ্বেয়াৰ কৰিম। ৰনাল্ডোৰ জন্ম 1985 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে পৰ্তুগালৰ আঞ্চল নামৰ এখন চহৰত হৈছিল। ৰনাল্ডোৰ সম্পূৰ্ণ নামটো হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো ডছ চেণ্টোছ। ৰনাল্ডোৰ দেউতাক এজন সাধাৰণ মালী আছিল। এটি সৰু টিনৰ বজাত তেওঁলোক বাস কৰিছিল। ৰনাল্ডো সৰুৰ পৰাই ফুটবল খেলি বৰ ভাল পাইছিল। খেলৰ প্ৰতি থকা ইণ্টাৰেষ্টৰ বাবে তেওঁ 10 বছৰ বয়সতে পৰ্তুগালৰ আটাইতকৈ ডাঙৰ ফুটবল ক্লাবৰ মেম্বাৰ হৈ পৰিল। তেওঁ স্কুলীয়া জীৱনত শ্ৰেণীকোঠাতকৈ বেছি সময় ফুটবল গ্ৰাউণ্ডতহে কটাইছিল। 12 বছৰ বয়সতে তেওঁ ফুটবলৰ প্ৰেক্টিচৰ কাৰণে ঘৰ এৰি থাকিব লগা হ'ল, কিন্তু তেওঁ প্ৰেক্টিচৰ কাৰণে ঘৰ এৰি থাকিবলৈও মান্তি হৈ গ'ল। 15 বছৰ বয়স হওঁতে তেওঁৰ বুকু বিষ হ'বলৈ ধৰিলে। তেওঁৰ বুকু বিষ হোৱাত তেওঁৰ মাক দেউতাকে তেওঁক ডক্টৰৰ ওচৰলৈ নিয়াত গম পালে যে তেওঁৰ হাৰ্টৰ প্ৰব্লেম আছে। ডক্টৰে ক'লে যে তেওঁক দৌৰা ফুৰা একেবাৰে কৰিব নিদিব আৰু ফুটবল খেলাটোতো একেবাৰে মানা কৰি দিলে, বা কৈছে যে যদিহে এটা ৰিক্সি হাৰ্ট চাৰ্জাৰী কৰা হয় তেনেহ'লে হয়তো তেওঁ ফুটবল খেলিব পাৰিব, কিন্তু কৈছে যে ডক্টৰে সেই চাৰ্জাৰীত তেওঁৰ মৃত্যুৰ মুখতো পৰিব পাৰে। কিন্তু ডেইলি 8ৰ পৰা 10 ঘণ্টা ফুটবল প্ৰেক্টিচ কৰা ল'ৰাটোৰ বাবে একেবাৰে ফুটবল নেখেলাটো কোনোপধ্যে সম্ভৱ নহ'ল। সেয়ে তেওঁ ছেকেণ্ড ডিচিশ্যন হাৰ্ট চাৰ্জাৰী কৰিব ক'লে। তেওঁৰ ডিচিশ্যনৰ মতে ডক্টৰে হাৰ্ট চাৰ্জাৰী সফল হোৱাৰ পিছত তেওঁ পুনৰ ফুটবল খেলিবলৈ লৈছিলহে তেওঁক আকৌ এটা প্ৰব্লেমে দেখা দিলে তেওঁৰ লাইফত। তেওঁৰ দেউতাকে মদৰ নিচাত ইমানেই আসক্ত হৈ পৰিল যে মদে তেওঁৰ দেউতাকক মাৰি পেলালে, যাৰ বাবে তেওঁ আজিলৈকে মদ চোৱা নাই। যিহেতু দেউতাকে একমাত্ৰ ইনকাম কৰা ব্যক্তি আছিল ঘৰখনৰ, সেই দেউতাকৰ মৃত্যু হোৱাত ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল, যাৰ বাবে তেওঁৰ মাকে বেলেগৰ ঘৰত গৈ কাম কৰিবলগীয়া অৱস্থা হৈ পৰিল। তেওঁৰ লাইফত ইমান প্ৰব্লেম অহাৰ পিছতো কিন্তু তেওঁ ফুটবল খেলা কেতিয়াও নেৰিলে, যাৰ বাবে তেওঁ আজি ৱৰ্ল্ডৰ নম্বৰ 1 প্লেয়াৰ হৈ আছে। তেওঁ কেতিয়াও নিজকে লৈ ছেটিছফাই নহয়। তেওঁ নিজকে ইম্প্ৰুভ কৰিবৰ বাবে ডেইলি প্ৰেক্টিচ কৰে, যাৰ বাবে তেওঁ 200 মিলিয়নৰ অধিক প্লেয়াৰৰ ভিতৰত প্ৰথম স্থানত থাকিবলৈ সক্ষম হৈছে। ৰনাল্ডোয়ে এবাৰ এটা ইণ্টাৰভিউত কৈছিল যে তুমি নিজকে সদায় নিজৰ ফিল্ডত বেষ্ট বুলি ভাবিব লাগিব। যেতিয়ালৈকে তুমি নিজকে বেষ্ট বুলি নাভাবা, আন এজন ব্যক্তিয়ে কেতিয়াও তোমাক বেষ্ট বুলি নকয়। সেই ৰনাল্ডোয়ে কৈছে যে যি দিশতে কাম নকৰা কিয় সদায় নিজকে বেষ্ট হিচাপে ৰাখিব চেষ্টা কৰিবা। ভিডিঅ'ৰ জৰিয়তে ৰনাল্ডোৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। এই ভিডিঅ'ৰ জৰিয়তে মই এটাই কথা তোমালোকক বুজাব চেষ্টা কৰিছোঁ যে লাইফত প্ৰব্লেম আহিবই। প্ৰব্লেম দেখি কেতিয়াও ভয় নাখাবা বা হাৰ নামানিবা। নিজৰ গ'ল ছেট কৰা, তাৰ বাবে যিমান হাৰ্ড ৱৰ্ক কৰিব লাগে কৰা। এদিন তুমি সফল হ'বা যে সেইটো গেৰাণ্টি আছে। এটা কথা মনত ৰাখিবা, প্ৰব্লেম যিমানেই ডাঙৰ নহওক কিয় তাৰ সমাধান থাকিবই। সেইটো কেৱল তোমাৰ ওপৰত নিৰ্ভৰ কৰে যে তুমি সমাধান নোপোৱালৈকে যুঁজিবা নে আধাতে হাৰ মানিবা। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিবা, লগতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। যদি চেনেলটোত তুমি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।